নমস্কাৰ, মই পম্পী দিহিঙীয়া। মই আজি অসমীয়া চিনেমা এখনৰ সৰু পাৰ্ট এটা অভিনয় কৰিছোঁ। কেনেকৈ হৈছে চাওঁচোন আহক। দেখিছ কেনেকৈ এজনী ৰাক্ষসী অহা দি আহিছে। কি হ'ল মানে তোৰ লগৰ ছোৱালীয়ে কেনেকৈ সাজি কাচি ঘূৰি ফুৰিছে দেখা নাই? তই বন চিকুনাই মৰিছ। সিহঁতে বন চিকুনাব জানিলেহে, নেজানে। পিকনিক খাবলৈ তহঁতি কিমানকৈ তুলিছ? 20 টকা বৰ্মা আৰু লগতে চাউল 2 কেজি। ৰ মই লৈ আনোগৈ, তহঁতে তাইক কথাটো বুজাই দে। ঠিক আছে। বুজিলি আইমনি, তই এতিয়া আমাৰ লগত পিকনিক খাবলৈ যাব লাগিব। পিকনিক? তাত কি কি খুৱাব? মাছ মাংস যি খাওঁ। আমি লগত মাইকো নিম নহয়, বৰ ফূৰ্তি হ'ব। মাইকৰ সন্মুখত কিন্তু মোক গান গাব দিব লাগিব দেই, নহ'লে মই নাযাওঁ। কৈ দিছো, অকল গান গালেই নহ'ব নহয়, তই আমাৰ লগত নাচিবও লাগিব। তই এবাৰ নাচো। নাচ অকল, লাজ লাগে। নাচোন এবাৰ।